वेलकम टू माय यूट्यूब चैनल एचआर एजुकेशनल हाब बरबर छात्र छात्री सकल আজি তোমালোকৰ লগত এই সৰু ভিডিঅ'টোত আলোচনা কৰিম আমি অসমীয়াৰ ভুল বাক্যবোৰ কেনেদৰে শুধৰণি কৰিব পাৰোঁ। বৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকৰ যেহেতু সোমবাৰ দিন অসমীয়া পৰীক্ষা আছে তো তোমালোকে এইটো ভিডিঅ' এবাৰ চাই যোৱা আৰু তোমালোকে ভালদৰে চাবা ইয়াৰ পৰা তোমাৰ কনসেপশনখিনি ক্লিয়াৰ কৰা তোমালোকে নিশ্চিতভাৱে তোমালোকে 2 মাৰ্কস তোমালোকৰ পৰীক্ষাত পাবা। বৰমৰ ছাত্ৰ ছাত্ৰী সকল আৰু তোমালোকৰ কোনটো টপিকৰ ওপৰত ভিডিঅ' লাগে তোমালোকে এতিয়া কমেন্ট কৰি জনোৱা মই তোমালোকক কালি ভিডিঅ' বনাই দি দিম। এটো চা প্ৰথমটো হৈছে এতে চা মূৰটো বৰকৈ বিখাইছে। এতে চা যেটো বিখাইছে শব্দটো মূৰটো তোমাৰ কি কৰে কামুৰে, ঠিক আছে মূৰ কামুৰে হ'ব এটো হ'ব মূৰটো বৰকৈ কামুৰিছে। এতে চা মূৰ টোপনি আহিছে তো এটো তোমাৰ মূৰ টোপনি আহিছে নহয় টোপনি ধৰিছে হ'ব মূৰ টোপনি ধৰিছে এটো কারেক্ট হ'ব। এটো চা যদি কৰবাত তোমাৰ যোৱাৰ কথা কয় ঠিক আছে আৰু তোমাৰ অহাকালি কেতিয়াও ইউজ নকৰো আমি অহাকালি নহয় যোৱাকালিও আমি গ্ৰামাৰত ইউজ কৰিব নোৱাৰো। এটো চা 3 নম্বৰত অহাকালি মই গুৱাহাটীলৈ যাম এটো অহাকালি নহব এটো হ'ব তোমাৰ কালিলৈ বা কাইলৈ হা কালিলৈ বা কাইলৈ মই গুৱাহাটীলৈ যাম। তাৰ পিছত ফুল কেতিয়াও নুফুটে ফুল ফুলে এটো চা 4 নম্বৰটো একটা एग्जांपल আছে হেৱালি ফুল ৰাতি ফুটে এটো শুদ্ধ হ'ব হেৱালি ফুল ৰাতি ফুলে এটো শুদ্ধ। আৰু তাৰ পিছত চা 5 নম্বৰটো চা যোৱাকালি মই ঘৰত গৈছিল। ইয়াতে চা যোৱাকালি যেহেতু ইয়াতে যোৱাৰ কথা কৈছে তো যোৱাকালি তো নহব আৰু যেহেতু এটা যোৱাৰ কথা কৈছে গৈছিল আছে গতিকে এটো ঘৰত নহব এটো কি হ'ব তেন্তে এটো হ'ব কালি বা কাইলৈ মই ঘৰলৈ গৈছিল। 6 নম্বৰটো চোৱা এতে চোৱা সময়ৰ লগত কেতিয়াও আমি টা শব্দ ইউজ কৰিব নোৱাৰো ঠিক আছে অসমীয়াত সময়ৰ লগত টা শব্দ ইউজ নহয়। এতে চোৱা এতে সময়ৰ কথা কৈছে তো 4টা বজাৰ লগে লগে আমি যাম তো এইটো তোমাৰ শুদ্ধ কি হ'ব শুদ্ধ হ'ব 4 বজাৰ লগে লগে আমি যাম 4 বজাৰ লগে লগে আমি যাম বা তুমি এইটো ডাইৰেক্টলি এনেকৈ লিখিব পাৰা 4 বজাত আমি যাম 4 বজাত আমি যাম। 7 নম্বৰটো চোৱা আমি বজাৰত যাম। এতে চোৱা যোৱাৰ কথা ক'লে সদায় লৈ শব্দটো ইউজ হয় লৈ তো এটো কি হ'ব আমি বজাৰলৈ যাম তো কৰবাত যোৱাৰ কথা ক'লে তুমি সদায় এটো লৈ ইউজ কৰিবা আৰু সময়ৰ লগত কেতিয়াও টাই শব্দটো ইউজ নহয় তোমালোকে মনত ৰাখিবা। ইয়াৰ পিছত চোৱা এটো চোৱা তোমাৰ 8 নম্বৰটো তোমাৰ দেউতা ঘৰত আছে নে। এতে চোৱা তোমাৰ যেটো শব্দ এই শব্দটো তোমাৰ কি হয় তোমাৰ হলে এটো ইউ হয় তো ইউ হলে তোমাৰ এটো কি হৈ যাব তো সেকেন্ড পারসন হৈ যাব তো সেকেন্ড পারসন হলে এটো দেউতা নহব এটো দেউতারা হ'ব এটো তোমাৰ সেকেন্ড পারসনত আহি যাব বহু বচন হ'ব এটো তাৰ মানে বহু বচন হ'ব এটো এক বচন নহয় তো এটো শুদ্ধ হ'ব কি তোমাৰ দেউতারা ঘৰত আছে নে। যদি ইয়াতে মা দিয়ে এটো তোমাৰ মা দিলে তোমাৰ কি হ'ব মা থাকিলে ইয়াতে মাৰা হ'ব মাৰা তোমাৰ মাৰা ঘৰত আছে নে। তাৰ পিছত চোৱা 9 নম্বৰটো কি কৈছে মোৰ চকু উঠিছে এটো চকু উঠিছে নহয় এটো হ'ব মোৰ চকু নামিছে এটো শুদ্ধ হয়। তাৰ পিছত চোৱা 3 নম্বৰটো তোমাৰ কি কৈছে ছোৱালীজনীয়ে ভাত বনাই আছে ভাত কোনো বনাব নোৱাৰে ভাত ৰান্ধিবহে পাৰে তো এটো তোমাৰ কি হ'ব ছোৱালীজনীয়ে ভাত ৰান্ধি আছে এটো কারেক্ট হয়। ইয়াৰ পিছত চোৱা এটো চা যোৱাৰ কথা ক'লে তোমাৰ ই নহয় আৰু এটো কৈছে 11 নম্বৰটো তুমি কালি বিদ্যালয় যাবানে এটোৰ শুদ্ধ হ'ব তুমি কালি বিদ্যালয়লৈ যাবানে কালি বা কাইলৈ বিদ্যালয়লৈ যাবানে। 12 নম্বৰটো চোৱা মোক বাৰে বাৰে কিয় বেজাৰ কৰি আছাহে মোক বাৰবাৰ কিয় বেজাৰ কৰি আছাহে এটো তোমাৰ শুদ্ধ হ'ব কি মোক বাৰে বাৰে কিয় আমনি কৰি আছাহে মোক বাৰে বাৰে কিয় আমনি কৰি আছাহে এটো শুদ্ধ হ'ব। ইয়াৰ পিছত চোৱা যদি তোমাৰ শ্ৰেণীৰ কথা উল্লেখ কৰে তেতিয়া হলে তোমাৰ মান শব্দটো ইউজ নহয় ঠিক আছে মান শব্দ ইউজ নহয় তো তুমি যদি মান শব্দটো ইউজ কৰিব বিচৰা তেতিয়া হলে শ্ৰেণী শব্দটো ইউজ নহব তুমি দুটা ধৰণে লিখিব পাৰা এটো মই দশমমান শ্ৰেণীত পঢ়ো এটো তোমাৰ ভুল বাক্য হয় এটো তোমাৰ শুদ্ধ কি হ'ব মই দশম শ্ৰেণীত পঢ়ো মই দশম শ্ৰেণীত পঢ়ো এটো মান শব্দটো ইউজ নহয়। এতিয়া তুমি যদি কোৱা যে মই মান শব্দ ইউজ কৰিম তেতিয়া হলে তোমাৰ শ্ৰেণী শব্দটো নহব কি হ'ব তেতিয়া হলে হ'ব মই দশমমানত পঢ়ো মই দশমমানত পঢ়ো তেতিয়া হলে এনেকুৱা হ'ব মই দশমমানত পঢ়ো তুমি এনেকৈ লিখিলেও শুদ্ধ হ'ব।
40 নম্বৰটো চোৱা তুমি কালি যেনে তেনে যাবা মানে এনি হাউ তুমি যাবই লাগিব এটো তোমাৰ কারেক্ট কি হ'ব তুমি কাইলৈ যেনে তেনে যাবা কাইলৈ যেনে তেনে যাবা এটো কারেক্ট হ'ব তাৰ পিছত চোৱা এটো 15 নম্বৰটো মই অহাকালি গুৱাহাটীলৈ যাম এটো অহাকালিটো ইউজ নহয় মই বাৰে বাৰে কৈ আছো মই কাইলৈ গুৱাহাটীলৈ যাম এটো শুদ্ধ হ'ব তাৰ পিছত 16 নম্বৰটো চোৱা ৰাইজ সকল আপোনালোকলৈ নমস্কাৰ এটো চোৱা ইমান দীঘল বাক্য কোৱাৰ কোনো দৰকাৰ নাই এটো তোমাৰ ভুল বাক্য হয় তো শুদ্ধ কি হ'ব ৰাইজলৈ নমস্কাৰ ডাইৰেক্ট ৰাইজলৈ নমস্কাৰ এটো কারেক্ট হয় ইয়াৰ পিছত চোৱা 17 নম্বৰটো তেও মুলৈ ৰখি থাকিব তেও মুলৈ ৰখি থাকিব এটো চোৱা ৰখি শব্দটো ইউজ নহয় এটো কি হ'ব তেও মুলৈ ৰৈ থাকিব এটো চন্দ্ৰবিন্দু হ'ব তেও মুলৈ ৰৈ থাকিব এটো কারেক্ট হ'ব এটো চোৱা 18 নম্বৰ তোমাৰ মা ঘৰত আছে নে এটো মা নহয় এটো মাৰা হ'ব তোমাৰ মাৰা ঘৰত আছে নে বহুবচনত হলে তোমাৰ মাৰা ঘৰত আছে নে এটো শুদ্ধ হ'ব 19 নম্বৰটো চোৱা প্ৰধান শিক্ষকক লগ কৰি কথাটো জানি আহিবা এতে চোৱা লগ কিতে কৰিব নোৱাৰো লগ ধৰিবহে পাৰো গতিকে কি হ'ব প্ৰধান শিক্ষকক লগ ধৰি কথাটো জানি আহিবা প্ৰধান শিক্ষকক লগ ধৰি কথাটো জানি আহিবা শুদ্ধ বাক্য 20 নম্বৰ চোৱা আইতাই ভাত বনাইছে এটো তোমাৰ ভাত বনোৱা নহয় আৰু ভাত কি হয় ৰান্ধা হয় এটো কি হ'ব আইতাই ভাত ৰান্ধিছে এটো শুদ্ধ হ'ব তোমাৰ মোৰ ছাত্ৰ ছাত্ৰী আছিল আমাৰ ছাত্ৰ ছাত্ৰী সকল এইখিনি হল তোমাৰ সৰু এটা ভিডিও তোমাৰ আশা কৰিছো তোমালোকে বুজি পাইছা আৰু তোমালোকৰ হেল্প হ'ব আৰু তোমালোকৰ কোনটো টপিকৰ ওপৰত ভিডিও লাগে তোমালোকে এতে কমেন্ট কৰি জনোৱা মই তোমালোকক কালি ভিডিও বনাই দিম ধন্যবাদ